খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৰে ভাল। মোৰ নতুন এটি ব্লগ ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো গাইছ, আজি মই গৈ আছোঁ চাপানলা ৱাটাৰফল চাবলৈ আৰু তাত গা চা ধুম। গোটেইখিনি আপোনালোকক এই ভিডিঅ'টোত দেখুৱাই দিম। আজি কেতিয়াৰ পৰাই ভাবি আছোঁ যাম বুলি, কিন্তু যোৱা হোৱা নাই। আজি যিহেতু ছানডে, লগত সকলোৱে ঘৰতে আছে, সকলো মিলি ভাবিছোঁ আজি তালৈকে যাওঁ। আৰু বহুত দিন ধৰি ব্লগ ভিডিঅ' দিয়াও নাই। আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোক সকলোখিনি দেখুৱাম, কেনেকৈ যাব লাগে, কোনফালে যাব লাগে, কিমান খৰচা হয়, কিমান তেল লাগে, চবখিনি দেখুৱাম। তো গাইছ, আমি এতিয়া যাত্ৰা আৰম্ভ কৰি দিলোঁ। আমি 5টা বাইক লৈ পেলাই ওলালোঁ। টোটেল 5টা বাইক আছে। 5টা বাইকত 11টা মানুহ আছে। 11টা গৈ আছোঁ। মানে আমি ভিতৰে গৈছোঁ। গৈ পেলাই এতিয়া আপোনাৰ মিছা এইফালে চামুগুৰি হৈ পেলাই সোমাই গ'লোঁ। এই আপোনাৰ চাপানলা যোৱা ভিতৰৰ ৰাস্তাবিলাক একদম পাহাৰীয়া ৰাস্তা হয়। টাৰ্ণিং মাৰ্ণিং কিবা কিবি আছে। এইফালে চবেই হেলমেট লগাই লৈছোঁ, কিয় এতিয়া আপোনালোক সকলোৱে গম পায় পুলিচ বহে ৰাস্তাত, পুলিচে ধৰিলেই ফাইন লগাব। সেইকাৰণে হেলমেটটো লৈ ল'লোঁ। আৰু হেলমেটটো ল'লে আমাৰ নিজৰো ছেফটি। মইতো অল টাইম হেলমেট ব্যৱহাৰ কৰোঁ, আপোনালোকেও ব্যৱহাৰ কৰিব। এইটো আমাৰ নিজৰ ছেফটি হয়, হেলমেটটো লগাব লাগে। এতিয়া মেইন কথাত আহোঁ। চাওক কিমান ধুনীয়া ৰাস্তা, একদম চাহপাত বাগিচা আছে পূৰা। চাহপাতৰ বাগিচাৰ ভিতৰে আমি গৈ আছোঁ। দিগন্ত আছে মোৰ পিছফালে, তাকে দিলোঁ ভিডিঅ' কৰিবলৈ কাৰণে। মই নিজে ৰাইড কৰি আছোঁ। সেই মোৰ লগৰখিনি চাওকচোন কিমান স্পীড গৈ আছে, আগে গৈ আছে খালি। এইফালে মই অভাৰটেক মাৰি দিলোঁ, দীপাংকৰৰ হাতত দি দিছিলোঁ তেতিয়া মোবাইলখন। আৰু এইফালে ইটাৰ ৰাস্তা পালোঁ। ইয়াত এজনে কৈ আছে বোলে আগত পুলিচ। গাইছ, আমি এতিয়া আহি পেলাই পাই গ'লোঁ। তাত আমি বাইকটো পাৰ্কিঙত থৈ আহিলোঁ। এটা বাইকৰ পাৰ্কিং চাৰ্জ 50 টকা। এইফালে ইহঁতেতো ইয়াতে গা ধুই আছে, কিন্তু আমিতো ইয়াত গা নুধুওঁ। আৰু ইহঁতে হয়তো নাজানে মেইন ঝৰ্ণাখন ক'ত আছে। আমি জানো, সেইকাৰণে আমি এই মেইন জেগাতে যাম। এইফালে আমি গোটেইকেইটা কৈ আছোঁ কোন কোন আহি আছে নে নাই। পিছফালে এবাৰ চাই লৈছোঁ, কিয় বহুতকেইটা আহিলোঁ ন, সকলো একেলগে গ'লে ভাল হয় এক জেগাত, চবৰে ভাল। সেইকাৰণে চাইছোঁ গোটেইকেইটা আহি আছে পিছে। সেইকাৰণে আমিও আৰু আগফালে খোজকাঢ়ি আছোঁ, আগবাঢ়ি আছোঁ লাহে। এনে গৈ আছোঁ, এতিয়া উপায় নাই আৰু আগত যাবৰ কাৰণে। বহুত পিছল হয় জেগাখিনি, যাব লাগিব। এইফালে চাওক সিহঁতে পোষ্ট মাৰি আছে। আমি ইয়াত গা নুধুওঁ, সিহঁতে ইমান বুজি নাপায়, সেইকাৰণে ইয়াতে ধুই আছে। আমিতো একদম মেইন জেগাতেন যাম। গোটেইকেইটা আমাৰ খোজকাঢ়ি গৈ আছে। ইয়াত আমি 10টামান আহিছোঁ, আৰু বহুত মানুহ আহিছে ইয়াত, একদম মেলা নিচিনা হৈ আছে। সিহঁতে তলতে গা ধুই আছে, আমি ওপৰত যাম। এইফালে চাওক কিমান জংঘলেৰে গৈ আছোঁ। একদম মানে মেইন জেগাত যোৱা হ'ব আৰু পূৰা পাহাৰ চাৰিওফালে আন্দাজ। এতিয়াহে পাম আমি মেইন জেগাবিলাক, মানে পাহাৰ, পাথৰ। এই পাহাৰৰ ভিতৰে হেন যাম, আৰু ডাঙৰ পাথৰ আছে। আৰু গোটেইখিনি দেখুৱাব গ'লে ভিডিঅ'টো মেক্সিমাম 1 ঘণ্টাৰ হৈ যাব। সেইকাৰণে মই অলপ স্পীড কৰি দিছোঁ, আৰু কেইটামান ক্লিপ মই কাটি দিছোঁ। গোটেইখিনি ইয়াত দিয়া নাই, দিলে মানে ভিডিঅ'টো বহুত লং হৈ যাব, বৰিং লাগিব আপোনালোকৰ চাবৰ কাৰণে। এতিয়া চাওক আমি গৈ আছোঁ, অলপকৈ দেখুৱাই দিছোঁ আপোনালোকক। মানে এনেকুৱা ৰাস্তা, মই মোবাইলটো ধৰি পেলাই খোজকাঢ়িবলৈ লওঁতে এবাৰ পৰি পেলাই ভৰিত অলপ দুখো পাই গ'লোঁ। চব মানুহ মানে তাত নাযায়, চাওকচোন ইয়াতে গা ধুই আছে, তাত ইমান মানুহ নাই। ইয়াত চাওক অলপ এটা জেগা যাবলৈ ওপৰত পূৰা ভিৰ লাগি আছে, মানে 2টা পাথৰৰ ভিতৰেৰে যাব লাগে। চাওক ইয়াত কিমান জাম লাগি আছে, মানে তো গাইছ, ইমান কষ্টৰ পিছত আহি পেলাই ফাইনেলি জেগাখন পাই গ'লোঁ। তো গাইছ, আমি ইয়াত আহিলোঁ, গা চা ধুলোঁ। এতিয়া একদম গা চা ধোৱা হৈ গ'ল। এতিয়া যাব লাগে, 3টা বাজি গ'ল, কিন্তু ইয়াত সন্ধিয়া হৈ গ'ল। আমি গোটেইকেইটা আহিছিলোঁ, এইফালে 5-6টা আহিছিলোঁ, গোটেইকেইটা গা পা ধুলোঁ। এতিয়া আপোনালোক ভিউখনো দেখুৱালোঁ, কি ধুনীয়া ভিউ। আপোনালোকে আহিব পাৰে, ক'ত কেনেকৈ আহিব লাগে গোটেইখিনি কেপশ্যনত দিয়া আছে। ভিউখন চেক কৰক, কিমান ওপৰৰ পৰা পানী আহি আছে চাওকচোন। তাৰ পৰা আহি আছে পানীখন, সেই ভালৰ পৰা আহি আছে, ওপৰৰ পৰা পাহাৰৰ এইফালে আহি এনেকৈ এইফালে আহি তলত পৰি আছে। তাত চবেই গা পা ধুই আছে এনেকৈ। এইফালে পানীটো একদম 2 কিলোমিটাৰ দূৰলৈকে গৈ আছে। আমি এতিয়া গা পা ধুই পেলাই বেগ চেগ লৈ পেলাই ওলাই দিলোঁ। যিকেইজন আহিছিলোঁ চবকে লৈ পেলাই ওলাই দিলোঁ। যেতিয়া আমি ভৰি চুলি অৱস্থা নাইকিয়া কৰি দিলোঁ। এইফালে চাওক, এইফালে চব কাটি কুটি একেই হ'ল। চাওক সিহঁতে এতিয়া গা ধুই আছে, জেগাত যোৱা নাই, মেইন জেগাত। জয় জুবিন্দাৰ! জয় জুবিন্দাৰ! আৰু এইখিনিত আহি পেলাই আমাৰ সুদীপৰ চশমাখনে হেৰাই থাকিল।
চকুত লগাই লগাই আহি আছে, যিহেতু ইয়াত পৰি গ'ল, এতিয়া বিচাৰি আছে। কওকচোন, ইমান ডাঙৰ পাহাৰৰ ভিতৰত, এই ডাঙৰ পাথৰটোৰ তলত সি ক'ত বিচাৰি পাব তাৰ চশমাখন? ঐ দিগন্ত, ৰাস্তাৰ কণ্ডিশ্যন চাওক। অঁ গাইছ, এইটো ভাইটি এজন আহিলে, সিহঁত এতিয়া গৈ আছে, আমি অলৰেডি আহি গ'লোঁ তাৰ পৰা যোৱা। অঁ গাইছ, ফুল ছাপোৰ্ট, বহুত কষ্ট হ'লে এটো হাত। এইফালে এইটোৱে ৰাস্তা ন, তলত যোৱা। এই পানী নাহি পেলাই আৰু ওপৰ ফালে। অঁ ঠিক আছে, ঠিক আছে, পাহৰিয়ে গ'লোঁ ৰাস্তা। আমি ইয়াত আহিছিলোঁ, আহি পেলাই বন্ধু কেইজনৰ লগ পাই গ'লোঁ, নগাঁৱৰ ইহঁত, কিন্তু আজি লগ পাই গ'লোঁ পটককৈ। চব গোটেই সকলো ইয়াত আছে, হাই কৰি দিয়া। আৰু আমাৰ সুদীপ ভাই ফালে ৰখি আছে। ঠিক আছে, বাই বাই। তো গাইছ, আমি বাইকৰ ওচৰত আহি পেলাই কাপোৰ চাপোৰ সলালোঁ, তেতিয়া কাপোৰখিনি বেগত ভৰাই দিলোঁ আৰু চবেই হেলমেট চেলমেট লগাই পেলাই বাইক চাইক লৈ পেলাই ওলাই দিলোঁ। এনেদৰে গোটেইখিনি ওলালোঁ একেলগে। তো গাইছ, এইখিনি আছিলে আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু দেখাব আকৌ নতুন এটা ভিডিঅ'ত। তেতিয়ালৈকে জয় আই অসম, জয় জুবিন দা।